নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ সমদল। Inkılap Zindabad! Delhi Dispur High High! Inkılap Zindabad! বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আমাৰ সংগ্ৰাম ইতিমধ্যে আমি অব্যাহত ৰাখিছোঁ আৰু সেই সংগ্ৰামৰ ফলস্বৰূপে যোৱা লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি চৰকাৰখনে মুক্তি কোচা খাইছিল, কিন্তু তেওঁলোকে শাসনৰ ৰাজনীতিলৈ পুনৰ আহি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক অহা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে প্ৰযোজ্য কৰিম বুলি তেওঁলোকে এটা পণ লৈছে, যাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা প্ৰকাশ কৰিছোঁ। আৰু যিখন চৰকাৰে জাতি মাটি ভেটিৰ স্বাৰ্থত কথা কয়, যিখন চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ উন্নয়নৰ কথা কয়, সমগ্ৰ অসমৰ উন্নয়নৰ কথা কয়, তেনেকুৱা এখন চৰকাৰে অবৈধ বিদেশীক তেওঁলোকে সংস্থাপন কৰাৰ নামত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তেওঁলোকে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক সাংস্কৃতিক আৰু পৰিকাঠামো তেওঁলোকে নষ্ট কৰিব বিচাৰিছে, তাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয়। তাৰ আহ্বানত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে সমগ্ৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ প্ৰতিবাদী সমদল মিছিল তেওঁলোকে আজি ৰূপায়ণ কৰিব। আৰু কেন্দ্ৰীয় সমিতি আজি ঘোষণা কৰিছে যে অসমৰ প্ৰতিখন জিলাখনত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। মূলতে হৈছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ স্বাৰ্থটো অসমৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অত্যন্ত প্ৰহৰী হিচাপে যিকোনো সমস্যাত মাত দিয়ে, আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অসমৰ বিভিন্ন সংগঠনে নাগৰিকত্ব সংশোধনী বিল 2016 বাতিলৰ দাবীত আমি নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰি আহিছোঁ, কিন্তু নিৰবিচ্ছিন্ন আন্দোলন কৰাৰ ফলত চৰকাৰখনে বিলখন অহা ডিচেম্বৰত আনিম বুলি কৈছে। গতিকে আমি সৰ্বানন্দ অসমৰ চৰকাৰ মোদী চৰকাৰক আমি সুবিধা দিব বিচাৰোঁ, আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এনেকুৱা জাতিৰ যিটো পৰিকাঠামো ধ্বংস হ'ব পাৰে, সভ্যতা ধ্বংস হ'ব পাৰে, তেনেকুৱা এখন বিল যাতে গৃহীত কৰি অসমৰ জাতীয়তাবাদত আঘাত নাহানে, তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ। লগতে আমি আজি জিলা উপায়ুক্তৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আমি স্মাৰক পত্ৰ প্ৰতিবাৰে প্ৰেৰণ কৰি আহিছোঁ, কিন্তু নিৰন্তৰভাৱে আমাৰ দাবীক তেওঁলোকে নৈতিকভাৱে গুৰুত্ব দিয়া নাই, আৰু এই নৈতিকভাৱে গুৰুত্ব নিদিয়াৰ ফল কি নাই দিম ভীষণভাৱে ভুগিব লাগিব বুলি আমি চৰকাৰখনলৈ আমি প্ৰতিবাদ